নমস্কাৰ অসমবাসী ৰাইজ, মই পদ্মিনীয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এনেকুৱা এডোখৰ চাবোন, যিডোখৰ চাবোন মানে ঠাণ্ডা দিনৰ কাৰণে খুবেই প্ৰয়োজন। ঠাণ্ডা দিনত যিহেতু আমাৰ হাত ভৰিবোৰ খুব শুকান হয় আৰু টানি ধৰা যেন অনুভৱ কৰোঁ, নহয় জানো? এইটো পিছে সকলোৱে হয় চাগে, মানে টানি ধৰা যেন অনুভৱ হয়। আৰু মানে মই আজি লৈ আহিছোঁ তাকে কফিৰ পৰা বনোৱা এডোখৰ চাবোন। আৰু এই চাবোনডোখৰে সঁচাকৈয়ে গোটেই মানে হল বডি মানে এটা গ্লেজিং আনে। আৰু এই চাবোনডোখৰ মানে কি হয়, আপোনালোকে 2-এদিন ব্যৱহাৰ কৰাৰ পিছতেই গম পাব সঁচাকৈ খুবেই মানে ভাল মানে। আৰু মানে ঠাণ্ডা দিনৰ কাৰণে এই চাবোনডোখৰ খুবেই প্ৰয়োজন। আৰু এই চাবোনডোখৰ মই বনাইছোঁ এই কফিৰ পৰা, দেখিছেনে? মই এই নেছকফিটো লৈছোঁ, এইটোৰ পৰা মই বনাইছোঁ। আৰু আপোনালোকে যিকোনো ব্ৰেণ্ডৰে কফি ল'ব পাৰে। তাৰপিছত তেন্তে ব'লকচোন বাৰু এই চাবোনডোখৰনো মই কেনেকৈ বনাইছোঁ দেখাওঁ। মই বনাই যাম আৰু আপোনালোকে চাই যাব। আৰু এটা কথা মই ক'বলৈ পাহৰিছোঁ, আমাৰ এই কফিটো মানে আমাৰ স্কিনৰ কাৰণে খুবেই প্ৰয়োজন। আপোনালোকে হয়তো বহুতে জানে আৰু বহুতে নাজানেও। কফিটো মানে কি হয়, মানে ফেচ পেক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। আমাৰ স্কিনত কফিটো ফেচ পেক হিচাপেও ইউজ কৰিব পাৰি। কিন্তু কথাটো হ'ল কি, আজিকালি মানে একদম মানে ইমানেই মানুহবোৰ ইমানেই বিজি নহয় জানো, ইমানেই সময় নাইকিয়া, মানে যান্ত্ৰিকতাৰ যুগত মানে কাৰণো ফেচ পেকটো লগাই থাকিবলৈ সময় আছে। সেয়েহে মানে কি হয়, ফেচ পেকটো মই ভাবিলোঁ ফেচ পেকটো লগোৱাতকৈ মানে এডোখৰ চাবোন তৈয়াৰ কৰোঁচোন। আৰু সেয়েহে মই মানে এই চাবোনকে লৈ কৰিছোঁ আৰু বনাইছোঁ। আৰু এই চাবোনডোখৰ মানে ইউজ কৰিবলৈ বেছি টাইমো নালাগে, যোনে হ'লেও মানে কৰিব পাৰে। এনেইতো আমাৰ দৈনন্দিন জীৱনত চাবোনডোখৰ কিমান প্ৰয়োজন। আমিতো মানে এদিনো ধৰক চাবোনডোখৰ ইউজ নকৰাকৈতো কেতিয়াও নাথাকোঁ। সেয়েহে মানে কি হয়, মানে তাতকৈ আমি এই চাবোনডোখৰে ব্যৱহাৰ কৰিছোন বাৰু ন। আৰু মানে কি, আমি মানে বজাৰত মানে এনেকুৱা হয়, বহুত ভেৰাইটিজ চাবোন পোৱা যায় বজাৰত। ভেৰাইটিজ চাবোন পাওঁ। এই চাবোনবিলাক মানে এই এনেকুৱা ভাল তেনেকুৱা ভাল আমুক তামুক বহুত কিবা কিবি মানে আমাক কয়। আমাক মানে কি হয়, ঠগি দিয়ে একচুৱেলি ঠগি দিয়ে। সেইবিলাক চাবোনত মানে বহুত মানে কেমিকেলছ মিক্স কৰা থাকে। আৰু এইটো যিহেতু মই ঘৰতে বনাইছোঁ ন, এইটোতো মানে পিয়ৰ অৰ্গেনিক। সেয়েহে মানে কি হয়, আহকচোন বাৰু এতিয়া মই বেছিকৈ কৈ থকাতকৈ আহকচোন বাৰু ভিডিঅ'টোকে চাই লওঁ। এতিয়া মই লৈ ল'লোঁ এডোখৰ চফ্ট বেচ। আৰু এই চফ্ট বেচডোখৰ মই আনিছোঁ ফ্লিপকাৰ্টৰ পৰা। আপোনালোকে বজাৰতো অতি সহজতে পাব, বা নহ'লেও আপোনালোকে অনলাইনতো আনি ল'ব পাৰিব। মই এতিয়া এই চফ্ট বেচডোখৰ সৰুকৈ কাটি লৈছোঁ। যিমানেই সৰুকৈ কাটি লোৱা হয় সিমানেই ভাল, সিমানেই সোনকালে মানে গলি উঠে। সেয়েহে মই একেবাৰে সৰুকৈ কাটি লৈছোঁ। এয়া দেখিছেনে? চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে কাটি লোৱাৰ পাছত। তাৰপিছত এতিয়া মই ল'লোঁ এটা বাতি, আৰু এই বাতিটোতে মই লৈ ল'লোঁ 3 চামুচ কফি। তাৰপিছতে মই লৈ ল'লোঁ 1.5 চামুচ মৌজোল। কিয়নো এতিয়া যিহেতু ঠাণ্ডা দিন, আমাৰ স্কিনখন বহুত ড্ৰাই হৈ যায়, আৰু এই মৌজোলে সেই মইশ্চাৰাইজাৰ কাম কৰিব। লগতে ল'লোঁ মই 1.5 চামুচ গ্লিচাৰিনে আমাৰ স্কিনৰ ড্ৰাই ভাৱটো নোহোৱা কৰিব আৰু মইশ্চাৰাইজাৰৰ কামো কৰিব। লগতে এই চাবোন ব্যৱহাৰ কৰাৰ ফলত স্কিনৰ যিটো টানি ধৰা ভাৱ, সেই ভাৱটো দূৰ কৰিব। আৰু এতিয়া ল'লোঁ মই এল'ভেৰা জেলেও মইশ্চাৰাইজাৰৰ কাম কৰিব। আৰু লগতে যদি আপোনালোকৰ ছালত ক'লা দাগ বা ক'লা চামনি পৰিছে, তেনেহ'লে এই এল'ভেৰা জেলে সেইবোৰ দূৰ কৰিব। আৰু এতিয়া লৈছোঁ মই অলিভ অইল। যেনেকৈ নাৰিকল তেল চুলিৰ বাবে প্ৰয়োজন, ঠিক তেনেকৈ স্কিনৰ বাবে অলিভ অইল খুবেই প্ৰয়োজন। অলিভ অইল লগোৱাৰ ফলত পিম্পলৰ দাগ কম হয়, সেয়েহে মই দিলোঁ অলিভ অইল।
এতিয়া মই লৈ লৈছোঁ ভিটামিন ই কেপচুল। আমাৰ শৰীৰটো বিভিন্ন পৰিৱেশ প্ৰদূষণৰ মাজেদি পাৰ হৈ গৈ থাকে নহয় জানো। ধূলি ধোঁৱা বায়ুমণ্ডলৰ যিখিনি প্ৰদূষণ, এই প্ৰদূষণৰ পৰা ৰক্ষা পাবৰ বাবেই মই দিলোঁ ভিটামিন ই কেপচুল। এতিয়া মই এই আটাইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু আপোনালোকে, মই যে কেৱল এইকেইটা বস্তু দিছোঁ, আপোনালোকেও এইকেইটাই দিব লাগিব এইটো নহয়। আপোনালোকে ইয়াত চাউলৰ পিঠাগুড়ি অকণমান দিব পাৰে, এইটোও মানে স্কাৰ্ফৰ কাম কৰিব। আৰু লগতে মচুৰ দাইলটো অলপ খহটা ভাৱ থকাকৈ পিচি ল'ব আৰু তেনেকৈ দিব, সেইটোৱে মানে স্কাৰ্ফৰ কামো কৰিব। আৰু মানে ধৰক চাবোনডোখৰ অলপ খহটা ভাৱটো থাকিলে ঘঁহিও ভাল লাগে নহয় জানো। তাৰপিছত আপোনালোকে এতিয়া দেখিছেনে, এইখিনি মই কিমান ধুনীয়াকৈ মিক্স কৰি ল'লোঁ দেখিছেনে। এইখিনি আপোনালোকে গোটেই বডিত মানে ফেচ পেক হিচাপেও মানে লগাব পাৰি, আপোনালোকে পেক হিচাপেও লগাব পাৰিব এইখিনি। আৰু এতিয়া মই এটা পাত্ৰত কি কৰিলোঁ, এইখিনি পানী গৰম কৰি ল'লোঁ। আৰু সেই গৰম পানীখিনিৰ ওপৰতে এটা ডাঙৰ বাতি লৈ মই তাতে এতিয়া চব বেজখিনি দি দিলোঁ। আৰু আপোনালোকে চাই যাওকচোন মই এই চব বেজখিনি কেনেকৈ গলাই যাওঁ। দেখিছেনে, পানীখিনি যিহেতু গৰম হৈ আহিছে, সেয়েহে মোৰ চব বেজখিনিও অলপ গলি আহিছে। এয়া দেখিছেনে, মই এনেদৰে আপোনালোকে মানে চব বেজখিনি লৰাই থাকিব, এনেদৰে ঘনাই লৰাই গৈ থাকিব আৰু চব বেজখিনি সম্পূৰ্ণৰূপে গলিব লাগিব। দেখিছেনে, মোৰ পানীখিনি গৰম হৈ আহি আছে আৰু গলি আহি আছে। সেয়া। আৰু মই যে এই ফেচ পেকটো বনাই দেখালোঁ, এই ফেচ পেকটো আপোনালোকে সঁচাকৈ লগাই চাবচোন বাৰু মুখত, বহুত মানে ভাল পাব মুখখন। আৰু যেতিয়া মানে এই চাবোনডোখৰ আপোনালোকে ব্যৱহাৰ কৰিব ন, এই চাবোনডোখৰ ব্যৱহাৰ কৰাৰ ফলত আপোনালোকৰ মই একদম গ্যাৰাণ্টি দি ক'ব পাৰোঁ 100% সুফল লাভ কৰিব। আৰু সঁচাকৈ এই চাবোনডোখৰ ঠাণ্ডা দিনৰ বাবে বহুত উপযোগী। এতিয়া মই গলাই লোৱা চব বেজখিনিতে মই যে বনাই থৈছিলোঁ সেই পেকটো ঢালি দিলোঁ। আৰু মই যিমান পাৰোঁ বাতিটোত লাগি থকাখিনি চামুচখনেৰে ভালদৰে আটাইখিনি মানে তাত চব বেজখিনি ঢালি দিবলৈ চেষ্টা কৰিলোঁ। অকণো নষ্ট কৰিব মন নাযায় ন, কিয়নো এইখিনিতো মানে খুবেই প্ৰয়োজনীয়। মই যিবিলাক দিছোঁ আটাইবোৰ বহুত লাগতিয়াল, মানে সেয়েহে মোৰ অকণো নষ্ট কৰিবলৈ মন নগ'ল। সেয়েহে মই চুচি বাচি আটাইখিনি দি এয়া চাওকচোন, মই এনেদৰে পেষ্টটো বনাই আছোঁ। দেখিছেনে। এতিয়া যিহেতু ঠাণ্ডা দিন, সেয়েহে মই ইয়াত দি দিলোঁ বডি লোচন। ঠাণ্ডা দিনত যিহেতু আমাৰ বডিটো বহুত শুকান হৈ যায়, সেয়েহে আমি সদায় বডি লোচন লগাব লাগে নহয় জানো। কিন্তু মই ইয়াত বডি লোচন এইকাৰণেই দি দিছোঁ, যাতে আমি সদায় বডি লোচনটো আকৌ এক্সট্ৰাকৈ নলগালেও হয়। এতিয়া মই বডি লোচনখিনিও যাতে ভালদৰে সেই পেকটোৰ লগতে মিক্স হৈ যায়, তাৰ বাবে মই ধুনীয়াকৈ চামুচখনেৰে লৰাই আটাইখিনি মানে মিশ্ৰণটো ধুনীয়াকৈ কৰি দিলোঁ। এতিয়া মই লৈ ল'লোঁ এটা চপ মল এইফালে, আৰু সেই চপ মলটোতে মই ঢালি গৈ থাকিলোঁ। দেখিছেনে, মই যে বনাই লৈছিলোঁ এই পেষ্টটো মই এনেদৰে ঢালি দিছোঁ। এতিয়া 2টা আৰু এইটো হ'ল 3টা আৰু এইফালে হ'ল 4টা। এতিয়া মোৰ বাতিত আৰু অলপ ৰৈ গ'ল, চাই থাকক মই কি কৰোঁ। আৰু এতিয়া মই থৈ দিলোঁ ফ্ৰিজত। দেখিছেনে, 1.5 ঘণ্টাৰ পিছত চাওক, মেজিক ঠেন মই থৈছিলোঁ 4টা, কিন্তু ওলাই গ'ল 6টা। দেখিলেনে কি হ'ল গম পাইছেনে, সেই যে বাতিটোত ৰৈ গৈছিল সেইখিনি দেখিছেনে 6টা হৈ গ'ল। আৰু এইফালে চাওকচোন, মোৰ চাবোন তৈয়াৰ। দেখিছেনে, মোৰ কফি চাবোন কি ধুনীয়া লাগিছে নহয়নে। দেখিবলৈ যিমান ধুনীয়া, কিন্তু ইয়াৰ মানে উপকাৰিতাও বহুত ভাল। আপোনালোকেও এই কফি চাবোনটো ব্যৱহাৰ কৰি চাবচোন। এতিয়া মই এটাকৈ আটাইকেইটা প্লেট এখনত তুলি দিলোঁ। চাওকচোন কি সুন্দৰ লাগিছে নহয়নে।
এইফালে চাওক দেখিছেনে কি সুন্দৰ লাগিছে এইফালে মোৰ ছোৱালীজনী একদম ধুবলৈ মানে ততে নাই আৰু তাই পুৰা একদম আপোনালোকক ধুই দেখাব চাই থাকক দেই এইফালে চাওক দেখিছেনে কিমান ধুনীয়াকৈ ফেনো উঠিছে নহয়নে আপোনালোকেও এই কফি শ্বপটো ঘৰতে এবাৰ নিজে বনাই চাবচোন আৰু বনাই পেলাই ব্যৱহাৰ কৰি কেনেকুৱা লাগিলে মোক জনাব নিশ্চয় আৰু বিশেষ কিনো কম আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক বাই বাই